ঘুমাই উঠিলোঁ আজি অকণমান দেৰি হৈ গ'ল আৰু পাপা ঘুমাই আছে আৰু ইফালে মায়ে সেই আজাখনৰ বতাহ লাগে বোলে এই অতদিনে প্ৰায় ঘুমাই থাকিল এই মানে কিবা কৈ আছে আজুগিলা বতাহ বতানকেইটাকে কৈ আছে আৰু এইটো চাবি আছে আৰু এইখান আছে তাৰমানে বতাহ নালাগে এইখানে সৰু সৰু একজনীয়া মই আছোঁ মস্ত এই কিবা দেখাই আছে ইমান খাতা হয় আৰু এই মায়ে কিবা চাই আছে কল আছে কলে আৰু ভাতে খাম আৰু এইটো আহি আছে হাঁহি আছে তাৰমানে খুব ভাল হৈছে তাৰমানে হে নে কিয় ভাল লাগছে তাৰমানে তোৰ সেইকাৰণে ভাল লগা বুলি ক'লে কিয় কৈছা বুলি কয় তাই আৰু এতিয়া ভাত দিছে আৰু পানী কল আছে কল লওঁ আৰু চেনি আনিলোঁ গাইছ খুলি ল'ম গাইছ বাকিলে নলওঁ চেনি আনিছে আৰু কলটো খুলি ল'ম ৰাতিপুৱা থেকাই লৈ যাব এইজনে বেডিং চেডিং বেডিং বান্ধি ৰেডি আৰু দেউতাই তাৰে গাজে আৰু পুৰা বেডিং বান্ধি ৰেডি যেতিয়া এতিয়া খুব ভাল লাগিছে কালি আৰু পৰহি তাই যাব কালি মানুহ পৰহি যাব আৰু মায়ে এইগিলা কিবা কিবি লৈ আছে আৰু এইটো সি ঘুমাই আছে শুনা মামাৰ ঘৰত যাবি নেকি সি চাই আছে বুঢ়াক মামাৰ ঘৰত যাবি হাঁহি মাৰে দে সি মামাৰ ঘৰত যাবি এইজনে খুব ভাল লাগি আছে দেখাও নাই ভাল লগাটো সেইটো ঘৰত খ্ৰীষ্টান থাকিলে আহি গ'লে ভাত খাবৰ কাৰণে বুঢ়াকে ভাত বাছে ইয়াত দালি আছে আলু আছে মই খাম ক'লে সদায় সেইটো কাৰণে মই ভাবিছিলোঁ ক'লে মোৰ কাৰণে কল কল আৰু ভাত খাম গাইছ মই থাকোঁ আৰু গাইছ মই খালোঁ কলে ভাতে আৰু দেউতাৰ কাৰণে কণী ভাজিলোঁ কিন্তু দেউতাই নাখালা কণী আকৌ মই খাব লাগে ভাল কণীখিনি আৰু তেনেকৈ ঘুমাইছি এতিয়া বঢ়িয়াকৈ হেৰি কৰি বিছনাখন পাৰি পেলাই ঘুমাওঁ আৰু কালি ৰাতিপুৱাই ডিউটি আছে গাইছ আৰু বহুত বেছি দেৰি হৈ গ'ল আৰু আজিকালি মানে ভিডিঅ' এডিট কৰাটো অলপ দেৰি হোৱা হৈছে মানে আহি তাৰমানে টাইম নাপাওঁ হৈছোঁ কিবা মিলাব নোৱাৰিছোঁ এনেকুৱা হৈ আছে আৰু বহুতে কৈছে ভিডিঅ' নবনাই নেকি ভিডিঅ' সদায় বনাই আছোঁ কথালকৈ একেবাৰে ডাউন হৈ গৈছে আৰু ভিডিঅ' মই ধুনীয়াকৈ বনাই আকৌ আৰম্ভ কৰিম বুলি ভাবি আছোঁ কিন্তু তাৰমানে টাইমে দি মিলাব পাৰে আৰু গতিকে এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুক পেজত চাইছে পেজটো ফ'ল' কৰক আৰু এটা ঘুমক কালি ধুনীয়া এটা ব্লগত ল'ব আজিলৈ বাই বাই